আছনে তই ভাবনে কি মোৰ কথা দুখত আছো মই লচিত বৰফুকন আৰু তোৰ চকুৰ সন্মুখতে এই 12 বছৰীয়া ছোৱালীজনীক মই বলৎকাৰ কৰি হত্যা কৰিলো তই গাৰ নুমেদালো লৰাবধু আহিলি মোৰ দাদা মোৰ কাৰণে নবৈ ঘৰ এৰি গুচি গ'ল তই মোক খং কৰি ওলাই গলি মই কি কৰোঁ দাদা নবয়ে কৈছে এই ৰছীডালত মূৰটো সোমাই ওলমি দিলে বোলে সকলোৰে চিন্তা দূৰ হ'ব ময়ো বোলে মুক্তি পাম আইন হাতত তুলি নল'ব ছাৰ দেশৰ আইন দুৰ্বল ইয়াক ফাঁচি কাঠত মই ওলমাম দানৱৰ অত্যাচাৰত পৃথিৱীত মানুহৰ শান্তি নোহোৱা হৈছে পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সদাশিৱই মোক কাল ৰূপ ধাৰণ কৰিবলৈ কৈছে মহাকাল মই